নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সেইসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। ইতিমধ্যে সেৱা বোৰ্ডৰ পৰা ৰুটিনখন প্ৰকাশ পাইছে। আপোনালোকে কেনেকৈ ৰুটিনখন ডাউনলোড কৰিব সম্পূৰ্ণকৈ এই ভিডিঅ'টো আপোনালোকক দেখুৱাম। স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকক। প্ৰথমতে আপোনালোকে মোবাইলৰ যিকোনো ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব সেৱা SEVA সেৱা অনলাইন ONLINE। অনলাইন চাৰ্চ কৰাৰ লগে লগে নতুন এটা পেজ অপেন হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে এটা অপশ্যন আছে। সেইটো অপশ্যনত গৈ পেলাই আপোনালোকে সেৱা ওপৰৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ অপেন হৈ যাব। সেইটো গৈ পেলাই আপোনালোকে তলতে স্ক্ৰল ডাউন কৰিব। তাৰপিছত আপোনালোকে অলপ জুম কৰি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ইতিমধ্যে ইয়াতে দেখিবলৈ পাইছে এইটো অপশ্যনত গৈ পেলাই আপোনালোকে কি কৰিব, এক্সামিনেশ্যন 2022 এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইতিমধ্যে আপোনালোকৰ যিটো ৰুটিন আছে সেই ৰুটিনখন কি হ'ল, ডাউনলোড হৈ গ'ল। আৰু এইটো আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে ৰুটিনখন। যিহেতু দিয়া আছে ৰুটিনখন দিয়া হৈছে যে মানে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম গুৱাহাটীৰ পৰা দিয়া আছে। আৰু ইয়াত দিয়া আছে আপোনালোকৰ যিটো তাৰিখটো দিয়া আছে, প্ৰগ্ৰামত দিয়া আছে মৰ্ণিং আৰু আফটাৰনুন। ইংলিছ আছে ফেব্ৰুৱাৰী 10 তাৰিখ 2020 আছে। ইংলিছ আছে প্ৰথম দিনাখন 9টাৰ পৰা 12টালৈকে আৰু পিছবেলা নাই। দ্বিতীয়তে আছে আৰু এডভান্স আছে আৰু মেথমেটিক্স আছে। এডভান্স মেথমেটিক্স ফেব্ৰুৱাৰী 13 তাৰিখ আছে। আৰু তাৰপিছত আপোনালোকে এনেকৈ দেখিব পাৰে। তাৰপিছত হিন্দী আছে। হিন্দীটো আছে, হিন্দী আৰবিক লিটাৰেচাৰ আছে 14 তাৰিখ আছে। আৰু আছামিজ আছে 15 তাৰিখ আছে। আৰু ছ'চিয়েল চায়েন্স আছে 17 তাৰিখ। আৰু জেনেৰেল চায়েন্স আছে 22 তাৰিখে আছে জেনেৰেল চায়েন্স। আৰু জেনেৰেল মেথমেটিক্স আছে 25 তাৰিখে আছে। আৰু MIL আছে 28 তাৰিখে MIL আছে। আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ যিটো ৰুটিন আছে ৰুটিনখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে যদি এই ৰুটিনখন ছেভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো অপশ্যনত গৈ পেলাই কি কৰিব, বা এইটো অপশ্যনত গৈ পেলাই আপোনালোকে 3 ডটত গৈ পেলাই আপোনালোকে চেণ্ড টু ফাইলত আপোনালোকে কি কৰিব, ক্লিক কৰিব। চেণ্ড টু ফাইলত ক্লিক কৰাৰ লগে লগে বা আপোনালোকে যদি ছেভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো গৈ পেলাই আপোনালোকে ছেভ টু ড্ৰাইভত আপোনালোকে ক্লিক কৰিব। ছেভ টু ড্ৰাইভত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে লিখি দিব পাৰে। সেইটো আপোনালোকে বা ডিলিট কৰি পেলাই বা এইটো ডিলিট কৰি দিবলৈ নামটো আপোনালোকে যদি কিবা নাম লিখিব পাৰে, নাম লিখিব পাৰে ৰুটিন RUTIN ৰুটিন লিখিবলৈ আপোনালোকে এইটো ডানত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এইটো গৈ পেলাই আকৌ ছেভত ক্লিক কৰিব। এতিয়া হ'ল আপোনালোকৰ ৰুটিনখন ডাউনলোড হৈ গ'ল। এনেকৈ আপোনালোকে বা ৰুটিনখন ডাউনলোড কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে মোবাইলৰ জৰিয়তে। আৰু সেই ৰুটিনখন আপোনালোকে মোবাইলত ডাউনলোড কৰি পেলাই আপোনালোকে কম্পিউটাৰ দোকানত গৈ পেলাই আপোনালোকে কি কৰিব পাৰে, প্ৰিণ্ট কৰিব পাৰে। প্ৰিণ্ট কৰিবলৈ হ'লে যদি আপোনালোকে মোবাইলৰ পৰা প্ৰিণ্ট কৰিব বিচাৰে তেতিয়াহ'লে প্ৰিণ্টৰ অপশ্যন আছে, বা লেপটপৰ জৰিয়তে আপোনালোকে প্ৰিণ্ট কৰিব পাৰে, বা যিকোনো জৰিয়তে অতি কম সময়ৰ ভিতৰতে। থেংক ইউ বা ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ, ধন্যবাদ।